গগৈ নাই নেকি? মই কথা এটা ক'ব আহিছিলোঁ। তেওঁ দা ধৰাই আছে। তেওঁ বোলে আজি মাংস খায়। কি? দা ধৰাই আছে? নহ'লে মই যাওঁৱেই। আপুনি কথাটো কৈ দিব, আপোনাকহে কৈ যাওঁ কথাটো। ৰ'ব তেওঁক মাতি দিছোঁ, অলপ বহকচোন আপুনি। নালাগে। তেওঁ মোৰ কথা শুনি কিমান খং কৰিব ঠিক নাই। তাকো তেওঁ দা এখন লৈ আছে, মই যাওঁৱেই। বহকচোন আপুনি, কিয়নো ভয় খাইছে? মানে কথাটো কি গম পায়নে? মই গগৈৰ পৰা ধাৰলৈ লোৱা টকাকেইটা দিয়া অলপ দেৰি হ'ব। এই মাহটো দিব নোৱাৰিম, তাকে ক'বলৈ আহিছিলোঁ। ঠিক আছে, তেওঁক মই মাতি দিছোঁ বাৰু, আপুনি অলপ বহকচোন। এই ৰ'ব, এই ভগৱান মোক বচোৱা। এইজনে মোৰ মাংস খাম বুলি ভবা নাইতো। টকা ঘূৰাই নিদিয়া খঙত তেওঁ মোৰ মাংস খাই যদিও ঠিক নাই, ভয়হে লাগিছে মোৰ। বহিছে? অঁ, বহিছোঁ। মই এই আপোনাক কথা এটা ক'ব আহিছিলোঁ। অলপ আপুনি বহক, মই এই দাখন অলপ ধৰাই লওঁ। মানে আপোনাৰ আজি মাংস খাবলৈ মন গ'ল। শ্ৰীমতীয়ে তাকো আপোনাৰ মাংসৰ ভাজিটোহে খাই ভাল পায়। মই পিছে আপোনাৰ মাংসৰ জোলটোহে বেছি ভাল পাওঁ। হে ভগৱান মোক বচোৱা, এইজনেচোন মোৰহে মাংস খোৱাৰ কথা কৈ আছে। আপুনি বহক, বেছি দেৰি নকৰোঁ। একেৰেপতে আপোনাৰ কাম হৈ যাব। তেল মছলা জলকীয়া সানি মাংসটো বনোৱা হ'ব আজি। আপুনি বহক, মই আহি আছোঁ। আপোনাৰ মাংসটো আজি ইয়াতে খাই যাব। তেওঁ দাখন ধৰাই আহে মানে মই পলোৱাই ভাল হ'ব, নহ'লে মোক কাটি খাব তেওঁ। মই পলাওঁ।